নমস্কাৰ বন্ধুসকল, তো কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় সকলোৰে ভাল। তো আজি যাম আমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। তো কোন কোন যাম চাই থাকিব ভিডিঅ'টো। তো আহিব লগৰ তিনিটা, কৈ দিছোঁ কোন কোন আহিব। ছানডে ব্লগাৰ বুলি যে আছে, তো সিহঁতি আহিব। তো যাওঁ আমি চাৰিটা। তো কি হয় মানে কি দেখাব পাৰোঁ চাওঁ। তো নামঘৰত মানুহ বা কিমান হয় তো তাকে দেখাম। বলক চাই থাকিব ভিডিঅ'টো, একেবাৰে ৰাস্তাত লগ কৰিম। চাই থাকক ভিডিঅ'টো, অকণো স্কিপ নকৰিব। তো চাই থাকক ভিডিঅ'টো। তো গাইছ, আমি এতিয়া বৰ্তমান আঠখেলীয়া নামঘৰ পাওঁ। তো ইয়াত দেখিছে আপোনালোকে মানে নামঘৰৰ পৰা মানুহ আহি আছে বেক হৈ। তো চাই থাকক ভিডিঅ'টো, লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আপোনালোকে। তো ব'লক গাইছ, একেবাৰে নামঘৰতে লগ পাম নে কি কয়? ব'লক গাইছ চাই থাকক। One minute later. তো গাইছ, এয়া হ'ল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ মানে বাটচৰা। তো এইফালে যায়। তো গাইছ ব'লক দেখাই থাকিম ভিতৰ চোৱা। চাকি দিবাই মানে গৈ লোৱা নুঠ নেকি? তো গাইজ ধূপ চাকি ইয়াতে বাহিৰতে জ্বলাবলৈ দিছে, মানে নামঘৰ ভিতৰত নাই দিয়া। তো বাহিৰতে জ্বলালোঁ আমি ইয়াত। তো ই পূৰা সেৱা কৰিয়ে আছে অথনিবা। আমি গাং দত্ত। 1 minute later. তো গাইজ মানুহ চাই লওক, উৰা হৈছে আজি ছানডে। তো এইটো হৈছে আমাৰ নতুন নামঘৰ ভাগ, মানে আঠখেলীয়া নতুন নামঘৰ ভাগ। আৰু পুৰণা ভাগ হয় তাত আছে গাইজ, আঙুলি দাব নাপায়। তো এইফালে আছে মানে পুৰণা ঘৰত চাকি দিয়া হ'লে পুৰণা নামঘৰ ভাগত। তো এইভাগ নতুন ভাগ। তো মানুহ চব প্ৰাইজ। তো গাইজ বৰ্তমান আমি নামঘৰ বাউণ্ডেৰীৰ ভিতৰত। তো চাকি তাকি জ্বলাই হৈ গ'ল, দেখাইছিলে আপোনালোকক মানে চাকি জ্বলোৱা জেগাটুকুৰা। তো এইফালে আছে আমাৰ ছানডে ব্লগাৰৰ মানে সদস্য, হয় সভাপতি ছানডে ব্লগাৰ সভাপতি। এইফালে আমাৰ নতুন আজি নিউ মেন দত্ত, মানে আমি গোটেইকেইটা ফ্ৰেণ্ডছ লগৰ, আগৰ কলেজ লগৰ। এইটো ছোৱালী পাগল। তো এই পূৰা অকল বিজিয়ে থাকে গাইছ। তো এইফালে পুখুৰীটো আছে, তো দেখামগৈ ৰ'ব গাইছ। এতিয়া আছোঁ পুখুৰী পাৰত। তো আপোনালোকে চাব জানো গাইছ? দেখাম নে কি দত্ত? দেখাই দিব তো বেক কেমেৰা কৰি দেখাই আছোঁ। তো গাইছ এইটোৱে পুখুৰীটো। তো ইয়াত কাছ আছে, মাছ আছে। তো মাজতে মূৰ্তি এভাগো আছে গাইছ, মানে শ্ৰীকৃষ্ণ। তো এইটোৱে পুখুৰীটো। আহিব যোন না আহা। 5 minutes later. কটীয়া যে তুমি নেদেখা সেইকাৰণে। তো গাইছ ইয়াত নামঘৰ মানে নতুন নামঘৰ ভিতৰৰ ভাগ। আৰু গাইছ মানুহ চক এইফালে বাঢ়ি পেলাই। A few moments later. আঠখেলীয়া পাৰ্কিং। এখন ডাঙৰ পাৰ্কিং এৰিয়াটো বহুত ডাঙৰ। ইয়াত মানে ল'ৰাবোৰ দৌৰিবলৈও আহে কেতিয়াবা, যাতে ইয়াত যেতিয়া মানে ভাদ মাহত পূৰা মানুহ হয় গাইছ। তো কোনোবা যদি ইচ্ছুক আহিব, আপোনালোকে ভিডিঅ'কেইটা দেখিলেই। তো এতিয়া আমাৰ মানে যাব হ'ল, মানে এইকেইটা পূৰা ভোক লাগিছে, আহোঁতে মানে একো খাই নাহিলে। তো মইতো পূৰা দবাই আহিছোঁ গাইছ। তো চাই থাকক ভিডিঅ'টো আগলৈকে, কণ্টিনিউ কৰি থাকক গাইছ। ইয়াত বৰফ খোৱা প্ৰক্ৰিয়া চলি আছে।
আৰু মই নাই খোৱা মানে মোৰ মানে পানী লগা হৈ আছে তো সেইকাৰণে মই খোৱা নাই বৰফ তো সিহঁতি তিনিটাই পূৰা ডকচি আছে মোকে দেখুৱাই খা খা তহঁতৰ ভাগ্য কমাবলৈ জানা অঁ অঁ 2,000 years later. গাইছ নামঘৰৰ পৰা ওলাই আহিলোঁ আমি প্ৰায় 3-4 কিলোমিটাৰমান আহিলোঁ 4 কিলোমিটাৰ হ'ব নে বেছি হ'ব তো গাইছ 5-6 কিলোমিটাৰমান আহিলোঁ ওলাই তো এইটুকুৰাত মানে এনেকুৱা ধুনীয়া জেগা এটুকুৰাত ঠাণ্ডা বাঁহতল তো ইয়াতে ৰৈছোঁহি হয় শালি নমস্কাৰ তো এইটো বাইক কি হ'ল তো গাইছ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক Masyaallah Habibi 2,000 years later. তো গাইছ এতিয়া আমাৰ খানা পিনা আৰম্ভ তো এইফালে দত্তই পূৰা দবাই আছে তো এইফালে মৃগাংক আছে তো এইফালে আমাৰ পিটিয়া সিংহ তো গাইছ ময়ো খাই লওঁ তো তাৰপিছত আপোনালোকক দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো A few moments later. তো সেই গাইছ খোৱা লোৱা অহাৰ পাছত ডাইৰেক্ট আহি পাই গ'লোহি আমি ঘৰ তো ঘৰৰ পৰা পেন চোলা সলাই ভাবিলোঁ যে ভিডিঅ'টো মানে ব্লগটো এণ্ড কৰি আহোঁ তো তাৰ বাবে আহিলোঁ ওচৰৰে আপোনালোকৰ চিনাকি এই সংঘটোলৈ তো সেই গাইছ আজি ভিডিঅ'টো এইখিনিয়ে তো কেনেকুৱা লাগিলে কি কথা কমেণ্ট কৰি জনাব বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো তো মানে নামঘৰ কথা এটা আপুনি ভুলকৈ ক'লোঁ মানে নামঘৰৰ ভিতৰত চাকি জ্বলাবলৈ দিছে কিন্তু মানে ভিতৰত মানে পুৰণা নামঘৰ ভাগতহে চাকি জ্বলাবলৈ দিয়ে তো সেয়াত মানে চাকি পূৰা ভৰ্তি মানে পূৰা ফুল হৈ যোৱাৰ কাৰণে তো মানে আমি বাহিৰত জ্বলাবলগীয়া হ'ল তো তাৰ বাবে চৰি মানে ক্ষমা কৰি দিব বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব তো নেক্সট ব্লগ আহি আছে তো তাৰ বাবে আপোনালোকে নতুনকৈ যদি কোনোবা মোৰ চেনেললৈ আহিছে তো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পুৰণাখিনিয়ে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব তো বাই বাই আজিলৈ গাইছ